Hey guys, welcome to my channel. আজি আমি ক্লাছ 7-ৰ ছ'চিয়েল সায়েন্সৰ যিবোৰ ইম্পৰ্টেণ্ট টপিক হয় সেইবোৰ আলোচনা কৰিম আৰু মই যিমানবোৰ পাৰোঁ কুৱেশ্যন দিবলৈ চেষ্টা কৰিম আৰু ডিটেইলছত ক'ব চেষ্টা কৰিম আৰু মই কম সময়ৰ ভিতৰত আপোনালোকক বহুতো তথ্য দিবলৈ চেষ্টা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি যাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে বেছি দেৰি নকৰি আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইবোৰ আগন্তুক পৰীক্ষাত অহাৰ চান্স আছে। আপোনালোকে হয়তো গমেই পাইছে যে এডিআৰইৰ নতুন চিলেবাছ মতে ছ'চিয়েল সায়েন্সৰ 35 মাৰ্কছ আহিব বুলি কৈছে। তেনেহ'লে ইয়াৰ ভিতৰতে কমন পৰিব পাৰে বা আগতে হৈ যোৱা এডিআৰই এক্সামবোৰত এইবোৰ কুৱেশ্যন অহা দেখা গৈছে। তেনেহ'লে আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমটো কুৱেশ্যন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ প্ৰতিভা পাটিল বা যাক আমি প্ৰতিভা দেৱী সিং পাটিল বুলিও জানো। কুৱেশ্যন নম্বৰ 2 হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট? এভাৰেষ্ট পৰ্বত আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন ডিটো কাৰেক্ট এনচাৰ বাসন্তী পাল। কুৱেশ্যন নম্বৰ 3 হু ৱাজ দ্য ফাৰ্ষ্ট উমেন চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ সৈয়দা আনোৱাৰা তাইমুৰ। কুৱেশ্যন নম্বৰ 4 ইন হুইচ ইয়াৰ মামণি ৰয়ছম গোস্বামী অন দ্য জ্ঞানপীঠ এৱাৰ্ড? কোন বছৰত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ 2000 চন। এইটো যোৱাবাৰ এডিআৰইত আহি গৈছে, সেইকাৰণে মষ্ট ইম্পৰ্টেণ্ট এনেকুৱা কুৱেশ্যন আপোনালোকে চাই যাব। কুৱেশ্যন নম্বৰ 5 ইন হুইচ ইয়াৰ মামণি ৰয়ছম গোস্বামী ৱন দ্য সাহিত্য একাডেমী এৱাৰ্ড? কোন বছৰত মামণি ৰয়ছম গোস্বামী সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ 1983। কুৱেশ্যন নম্বৰ 6 ইন হুইচ ইয়াৰ মামণি ৰয়ছম গোস্বামী অন দ্য প্ৰিন্সিপাল প্ৰিন্স ক্লজ লৰেট এৱাৰ্ড? কোন বছৰত মামণি ৰয়ছম গোস্বামীয়ে প্ৰধান ৰাজকুমাৰ ক্লজ বঁটা লাভ কৰিছিল? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন এইটো কাৰেক্ট এনচাৰ 2008 চনত। আৰু আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব যে মামণি ৰয়ছম গোস্বামীৰ ৰিয়েল নাম বা পেন নেমটো কি, আপোনালোকে কমেণ্ট কৰি জনাই দিব। এইটো আপোনালোকৰ হোমৱৰ্ক হিচাপে থাকি গ'ল, পেন নেম। আপোনালোকে কমেণ্ট কৰি জনাই দিব। কুৱেশ্যন নম্বৰ 7 হুইচ ইজ দ্য ফাৰ্ষ্ট এছামিজ নিউজ পেপাৰ পাব্লিছড ইন আছাম? অসমত প্ৰকাশিত প্ৰথম অসমীয়া কাকত কোনখন? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ অৰুণোদয়, যিটো 1846 চনত পাব্লিছ হৈছিল। কুৱেশ্যন নম্বৰ 8 হোৱাট ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড ইন ইণ্ডিয়া? ভাৰতত প্ৰকাশিত বাতৰি কাকত কি আছিল? এইটো সকলোৱে জানে, মই জানো, তথাপি মই কৈ দিছোঁ ৰিভিজনৰ কাৰণে। অপশ্যন ডি বেংগল গেজেট। এইটো হৈছিল 1780 চনৰ পৰা 1782 চনত পাব্লিছ হৈছিল। কুৱেশ্যন নম্বৰ 9 হুইচ ষ্টেট ইজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া ৱাজ ফৰ্মাৰলি নোন এজ নেফা? উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ অৰুণাচল প্ৰদেশ। আৰু নেফাৰ ফুল ফৰ্ম হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি, আৰু যিটো ফৰ্ম হৈছিল 1954ত। আপোনালোকে চাই যাবহি। কুৱেশ্যন নম্বৰ 10 হুৱেন ৱাজ দ্য ৰাইট টু এডুকেশ্যন এক্ট ইনাক্টেড বাই দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ সংসদৰ দ্বাৰা কেতিয়া শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন এইটো কাৰেক্ট এনচাৰ 2009 চন। কুৱেশ্যন নম্বৰ 11 ইন হুইচ ইয়াৰ গোপীনাথ বৰদলৈ ৱাজ ইলেক্টেড এজ দ্য চিফ মিনিষ্টাৰ অফ আছাম? কোন চনত গোপীনাথ বৰদলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ 1946। ইয়াৰ এটা পইণ্ট দিয়াই আছে, এইটো পইণ্টটো আহিব পাৰে যে ফাৰ্ষ্ট CM ইন আছাম কোন আছিল? সেইটো হৈছে অসমৰ গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 12 হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ? মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যনটো এইটো কাৰেক্ট এনচাৰ গভৰ্ণৰ। কুৱেশ্যন নম্বৰ 13 হাউ মেনি চিটছ আৰ ইন লেজিছলেটিভ এছেম্বলি অফ আছাম? অসমৰ বিধানসভাত কিমানখন আসন আছে?
চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ 126টা। কুৱেশ্যন নম্বৰ 14, হাউ মেনি চিটছ আৰ দেয়াৰ ইন লোকসভা? লোকসভাত কিমানখন আসন আছে? অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ 543 বা 543টা। কুৱেশ্যন নম্বৰ 15, হাউ মেনি চিটছ আৰ দেয়াৰ ইন লোকসভা ইন আছাম? অসমত লোকসভাত কিমানখন আসন আছে? অপশ্যন চাৰিটাৰ ভিতৰত আমাৰ অপশ্যন এটো কাৰেক্ট এনচাৰ 14টা। কুৱেশ্যন নম্বৰ 16, হাউ মেনি চিটছ আৰ দেয়াৰ ইন ৰাজ্যসভা? ৰাজ্যসভাত কিমানখন আসন আছে? অপশ্যন চাৰিটাৰ ভিতৰত আমাৰ অপশ্যন ডিটো কাৰেক্ট এনচাৰ 245 বা 245টা। আৰু তাৰে 12টা মেম্বাৰ হৈছে কোনে নমিনেটেড কৰে? প্ৰেচিডেণ্টে নমিনেটেড কৰে। কুৱেশ্যন নম্বৰ 17, হাউ মেনি চিটছ দেয়াৰ ইন ৰাজ্যসভা ইন আছাম? অসমত ৰাজ্যসভাত কিমানখন আসন আছে? অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন চি কাৰেক্ট এনচাৰ 7। কুৱেশ্যন নম্বৰ 18, হুৱেন ডিড দ্য 5-year প্লেন কাম ইনটু ইফেক্ট? 5 বছৰীয়া পৰিকল্পনা বা পঞ্চবাৰ্ষিক পৰিকল্পনা যাক কওঁ আমি কেতিয়া কাৰ্যকৰী হৈছিল? অপশ্যন কেইটাৰ ভিতৰত আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ 1951। হুৱেন ৱাজ ক্ৰুড অইল ফাৰ্ষ্ট ডিস্কভাৰ্ড ইন ইণ্ডিয়া হুইচ ইয়াৰ? কোন বছৰত ভাৰতত প্ৰথম কেতিয়া খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? আমাৰ ভাৰতত নহয়, এছিয়াৰ ভিতৰত প্ৰথমটো যিটো তেল শোধনাগাৰ হৈছে সেইটো হৈছে ডিগবৈ, আৰু সেইটো ষ্টাব্লিছ হৈছিল 1889ত। কুৱেশ্যন নম্বৰ 20, দ্য ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ আৰ্থকুৱেক ইজ কল্ড? ভূমিকম্প জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোক কি বুলি কওঁ? এইটো হৈছে অপশ্যন এটো চিছমোমিটাৰ। তাৰ সহায়ত আমি ভূমিকম্পটো জোখোঁ। ইয়াত অপশ্যন কেইটাৰ দিয়া আছে। এমিটাৰ হৈছে ইজ এ ডিভাইচ হুইচ ইজ ইউজ টু মেজাৰ বোথ অল্টাৰনেট কাৰেণ্ট এণ্ড ডাইৰেক্ট কাৰেণ্ট। যে এমিটাৰ হৈছে এনে এটা যন্ত্ৰ যিটো বিকল্পৰে দুটা কাৰেণ্ট জোখা হয়, যিটো AC আৰু DC। আৰু ভল্ট মিটাৰ হৈছে বৈদ্যুতিক বৰ্তনী দুটা বিন্দুৰ মাজত বৈদ্যুতিক বিভৱৰ পাৰ্থক্য জোখা হয়। আৰু এটা নেক্সট পইণ্টটো হৈছে ৰিখটাৰ স্কেল। ৰিখটাৰ স্কেল হৈছে ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা হয়। সেইটো হৈছে ভূমিকম্প জুখিবলৈ, আৰু এইটো হৈছে তীব্ৰতা কিমান বেগত হৈছে সেইটো জুখিবলৈ ৰিখটাৰ স্কেল ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 12, হু ৱাজ দ্য ফাউণ্ডাৰ অফ সাতবাহানা ডাইনেষ্টি? সাতবাহন ৰাজ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এইটো হৈছে অপশ্যন এ চিমুক। কুৱেশ্যন নম্বৰ 22, হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য কুষাণ ডাইনেষ্টি? কুষাণ ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন চিটো কাৰেক্ট এনচাৰ কনিষ্ক। কুৱেশ্যন নম্বৰ 23, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য মৌৰ্যান ডাইনেষ্টি বা মৌৰ্যান এম্পায়াৰ? মৌৰ্য বংশৰ শেষ ৰজাজন কোন আছিল? মই আপোনালোকক মৌৰ্য বংশৰ বিষয়ে অতি কম সময়ত সম্পূৰ্ণ ডিটেইলছত এটা ভিডিঅ' দি থৈ দিছোঁ, আপোনালোকে সেইটো চাব পাৰে, সকলো গম পাই যাব। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে আমাৰ অপশ্যন ডিটো বৃহদ্ৰথ। কুৱেশ্যন নম্বৰ 24, হু ৰোড দ্য বুক মুদ্ৰা ৰাক্ষস? মুদ্ৰা ৰাক্ষস গ্ৰন্থ কোনে লিখিছিল? অপশ্যন চাৰিটাৰ ভিতৰত আমাৰ অপশ্যন এটো কাৰেক্ট এনচাৰ বিশাখা দত্ত। কুৱেশ্যন নম্বৰ 25, হু ৰোড এলাহাবাদ প্ৰশস্তি? এলাহাবাদ প্ৰশস্তি কোনে লিখিছিল? অপশ্যন চাৰিটাৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ হৰিশানা। আৰু আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব যে এলাহাবাদ প্ৰশস্তিক আৰু কি নামেৰে জনা যায়, কমেণ্ট কৰি আপোনালোকে জনাই দিব। কুৱেশ্যন নম্বৰ 26, হু ৱাজ অলছ' ন'ন এজ শিলাদিত্য? শিলাদিত্য নামেৰে কাক জনা যায়? অপশ্যন চাৰিটাৰ ভিতৰত আমাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ হৰ্ষবৰ্ধন। কুৱেশ্যন নম্বৰ 27, হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য চোলা ডাইনেষ্টি? চোল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যন চাৰিটাৰ ভিতৰত অপশ্যন চিটো কাৰেক্ট এনচাৰ ৰাজাৰাজ। কুৱেশ্যন নম্বৰ 29, কৈ দিছোঁ, হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য চোলা ডাইনেষ্টি? চোল ৰাজবংশৰ বা বংশৰ ৰাজধানী কি আছিল? সেইটো হৈছে তাঞ্জোৰ বা থাঞ্জাভুৰ। কুৱেশ্যন নম্বৰ 30 আৰু আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন, হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? অপশ্যন চাৰিটাৰ ভিতৰত আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ ভাস্কৰ বৰ্মন। আৰু আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব যে বৰ্মন বংশৰ
প্ৰতিষ্ঠাপক কোন আছিল বা ফাউণ্ডাৰ কোন আছিল আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি যাব আৰু এনেকুৱা ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই যাব। আৰু যদি ইয়াৰ PDF টো লাগে তেনেহ'লে কমেণ্ট কৰি জনাই দিব, মই PDF টো শ্বেয়াৰ কৰি দিম।